Welcome back to my another blog. Aru aji notun eta blog start kori asu. Aji 12th Ramzan. Aru june june mor channel to ethiao subscribe korna please subscribe kori dibo. Aru aji ki hoy ase agolo dekhai thakim sai thako. ৰাতিপুৱা উঠি পেলাই ঘৰুৱা কাম কিন্তু থাকে তাৰ পিছত আজি কেইদিনমান হল ডাৰ্চি কৈছিল যে আমি নানিহঁতৰ ঘৰত যাম আৰু হেতু তাই গম পাই পেলাই তেতিয়াৰ পৰা চিঞৰি আছে কেতিয়া যাবা তো আজি ভাবিছো আজি যাম আজি যাই পেলাই দুদিনমান থাকিম যেহেতু তাই স্কুল খুলিব ৰোজাৰ পিছত আৰু ঈদৰ পিছত তাই স্কুল খুলিব সেই কাৰণে মই ভাবিছো ৰোজাতে দুদিনমান থাকি আহো যাই পেলাই আৰু আগলৈ ভিডিওটো দেখাই থাকিম উলাই মেলি ৰেডি হৈ ললো আৰু ডাৰ্চিকো উলাই দিছো বাপেকে তাইক ভাত খোৱালে উলাতে দেৰিয়ে হৈ গল কাম আছিলে বহুত ঘৰত আৰু গা পা ধুই নামাজ সমাজ পঢ়ি ললো জোহৰত নামাজ পঢ়ি ললো আৰু ৰাস্তাতে কিজানি ইফতাৰি কৰিব লাগিব দেৰি হৈ গল বহুত যেহেতু আৰু ডাৰ্চি গৈছে তাইৰ সিস্টাৰক থব মানে পেহিয়েকৰ ছোৱালী এজনী আহিছিল তাইক থব গৈছে সিহঁতে আহিলে আৰু আমি উলাই যাম আৰু বাকি দেখাই আছো ভিডিওত আগে আগে হতা হে কি যা কাপোৰ আছে নে বেয়া কাপোৰ Nada pendilo así. Yo dia, yo parto dia sen. এয়া ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিছো আৰু এতিয়া আমি ৰাস্তাত উলাওতে বহুত দেৰি হৈ গল কিছুমান কাম থাকে ঘৰত আৰু ডাৰ্চিকো ৰেডি কৰিবলগীয়া হয় তাইৰ গা ভাল নাই বহুত বেয়া তাইৰ গাটো কা সৰ্দি হৈ আছে আৰু তথাপিও মই আহিছো মানে ঘৰলৈ বুলি আহিব ইচ্ছা নাছিল কিন্তু উপায় নাই যেহেতু ঈদৰ পিছত ডাৰ্চিৰ স্কুল খুলিব সেই কাৰণে মই ভাবিলো বহুত দিন যোৱাও নাই নৱেম্বৰত ঘৰত গৈছিলো আৰু এতিয়া বহুত দিন হৈ গল যেতিয়া মই ঘৰৰ পৰা ওলাই আহো তেতিয়া সবতকে দুখ লাগে আম্মাৰ আৰু আব্বা কাৰণ ডাৰ্চিৰ কাৰণে আগতে যেতিয়া ডাৰ্চি জন্ম পোৱা নাছিল তেতিয়া মই নাথাকিলে তেওঁলোকৰ বেয়া লাগিছিল বাৰে বাৰে ফোন মাৰি থাকিছিল আৰু এতিয়া ডাৰ্চিৰ কাৰণে তেওঁলোকে মানে কান্দি থাকে আম্মাৰটো মুখখন চাবলগীয়াই আছিল আহাৰ টাইমত আব্বাৰো মুখখন চাবলগীয়া আছিল আহাৰ টাইমত যেহেতু নাতিনীকক বহুত মৰম কৰে আৰু তো বাৰে বাৰে ফোন মাৰি আছে কিমান পালা ডাৰ্চি কি কৰি আছে তেওঁলোকে খবৰ লৈ আছে মই যেতিয়াই ঘৰত যাওঁ তেতিয়াই সবতকে মানে ফোন বেছিকে মাৰে মোৰ আব্বাই ইমান ফোন মাৰে কেতিয়া আহি পাবা বাৰে বাৰে ফোন মাৰি থাকে আৰু আম্মায়ো ফোন মাৰি থাকে আৰু তেওঁলোকৰ এটা এক্সাইটমেন্ট লাগি থাকে যে তাই আহি আছে তেওঁলোকৰো মনটো ভাল লাগি থাকে আৰু বাবু মোৰ ভাইটি হিতো আৰু মানে কিমান পালি ইমান দেৰি হ'ল এনেকে আৰু আমি এনেকে গৈ আছো ডাৰ্চিটো কাহি অৱস্থা নাই তাৰ পিছত এতিয়া ভাবি আছো যে মই ইফতাৰৰ আগত যাই পালে ভাল আছিলে কিন্তু ইফতাৰৰ আগত মানে যাই পোৱাটো সম্ভৱ নহব আৰু তো তাৰ পিছত ঘৰলৈ বুলি অলপ কিবা লৈ ললো ইয়াৰ পৰা এই মিঠাই দোকানখনৰ পৰা কিবা লৈ ললো ঘৰলৈ বুলি অলপমান আৰু মিঠাই লৈ পেলাই তাৰ পৰা আমি গুচি আহিলো আকৌ এই হৰাইঘাট ব্ৰিজ পাইছো আৰু আগতে যেতিয়া সৰু আছিলো তেতিয়া আম্মাই আমাক নানিহঁতৰ ঘৰত লৈ আহিছিলে আৰু এতিয়া মই ডাৰ্চিক তাই নানিহঁতৰ ঘৰত লৈ যাওঁ মোৰ সঁচাকে বহুত মনত পৰে আম্মাৰ কাৰণে আৰু যেতিয়াই মই ডাৰ্চিক কৈছো যে নানিহঁতৰ ঘৰত যাম মানে তাইৰ মানে টোপনি নোহোৱা হৈ গৈছে এনেকুৱা হৈছে দিন ৰাত সুধি থাকে আম্মা ঘৰত কেতিয়া যাবা মানে ডেইলি কাপোৰ বেগত পেক কৰা ইমান মানে এক্সাইটমেন্ট মানে তাইৰ মানে যোৱাৰ কাৰণে নানিহঁতৰ ঘৰত যেহেতু বহুত দিন মূৰে যাব পায় অলপ দূৰো হয় সেইকাৰণে তাইৰ মনটোত ভাবি থাকে চাগে কেতিয়া যাব পাম আৰু তাইক দেখি মোৰো সৰু কালৰ কথাবিলাক মনত পৰি যায় স্কুল বন্ধ দিলে আমি ৰাতি হলে টোপনিয়ে নামাৰিছিলো মানে কেতিয়া নানিহঁতৰ ঘৰ যাই পাম আৰু এই জায়গাখিনি দেখিছেনে পলাশবাৰী ইমান ধুনীয়া ব্ৰহ্মপুত্ৰৰ ভিউ আৰু ৰাস্তাটো আজিকালি ঘৰত গ'লে মই এইফালে দিয়ে যাওঁ মাথাউৰি হৈ যাওঁ শৰ্টকাট হয় অলপমান আৰু ভালো লাগে ৰাস্তাটো বহুত ধুনীয়া এটা ভিউ পোৱা যায় আৰু গৈ থাকোতে ৰাস্তাতে আজান দিলে আৰু ইয়াতে মই অলপমান ৰখি ইফতাৰ কৰি ললো আৰু এয়া ইফতাৰ কৰি আৰু 1 ঘণ্টা পিছত আহি ঘৰ পাইছো আমি তো এয়া আমাৰ বজাৰ এইখন হৈছে আমাৰ বজাৰ মানে ঘৰ পোৱাৰ আগতে মোৰ ঘৰৰ ওচৰত এখন বজাৰ আছে ডাঙৰ বজাৰ গৰৈমাৰী বজাৰ সেইখন আমি পাইছো আৰু আজি যেহেতু বৃহস্পতিবাৰ আজি বজাৰ বাৰ তো ভিৰো আছে অলপমান ইমান ভিৰ নাই কিন্তু অলপ ভিৰ আছে আৰু তো আব্বাই কৈ আছে জলদি আহা বজাৰত ভিৰ পাবা বেলেগ ৰাস্তা দি আহা কিন্তু মই বজাৰৰ মাজে দিয়ে গলো এইখন হৈছে আমাৰ মছজিদ ইয়াতে আমি সৰুতে মানে আৰবী পঢ়িব আহিছিলো আৰু সৰুকালৰ কথাবিলাক মনত পৰি যায়
তো ফাইনেলি এতিয়া আহি আমি ঘৰ পালোহি আৰু আমাৰ ঘৰৰ আগত এনেকুৱা ডাঙৰ এখন মাৰ্কেট আছে মানে আমাৰে এইখন মাৰ্কেট আব্বাই বনাই দিছে আগতে ইয়াতে গাৰ্ডেন আছিলে আৰু ইয়াতে মাৰ্কেট বনাই দিছে আৰু এইটো হৈছে মোৰ ঘৰ এতিয়া আৰু মোৰ হৈ থকা নাই আগতে মোৰ আছিলে আৰু য'ৰ পৰাই নহয় এইখনে মোৰ ঘৰ আছিলে ফাইনেলি ঘৰ আহি পালোঁ আৰু এটা শান্তি পিচ তাৰপিছত আম্মাই খাব দিলে আৰু খোৱাত লাগি গ'লোঁ তাৰপিছত আব্বাৰ লগত আকৌ মুড়ি খোৱাত ব্যস্ত হৈ গ'লোঁ ইমান মুড়ি ভাল পাওঁ কিন্তু লগ নোহোৱাৰ কাৰণে খাব নাপাওঁ আৰু আজিলৈ ইমানেই আছিলে